ওলালোঁ মেলিলোঁ ফুৰিবলৈ যাওঁ বুলি, কিন্তু বাহিৰত এতিয়া বৰষুণ, এইফালে ঠাণ্ডা, এইবোৰ পিন্ধি ল'বলগীয়া হৈছে। মই যে ঠাণ্ডা দিনত সেইকাৰণে যাবলৈ ক'ৰবাত বেয়া পাওঁ, কাৰণ এই সোপা এগালমান যে পিন্ধি ল'ব লাগে। কিন্তু আজি বেয়া লগা নাই, সেইকাৰণে আজি যাম মই কইনা ভাত খাবলৈ। আৰু মোৰে বিয়া, গতিকে ময়ে কইনা ভাত খাবলৈ যাম, আৰু সেইকাৰণে ভাল লাগি আছে। কিন্তু বতৰটো বেয়া কাৰণে একদম মানে খং উঠিছে যে আজিনো বতৰটো কেলে এনেকুৱা হ'ল, ইমান দিনে বৰষুণ নে আজিয়ে দিবলৈ পালে। এতিয়া ৰেডি হৈছোঁ, ভাইটি মই যাম, সিও কৈছে এই বৰষুণত কেনেকৈ যাওঁ তিতি তিতি, বিশেষকৈ ঠাণ্ডা দিনত তিতিবলৈ আৰু দিগদাৰ হয়, আৰু প্ৰথম যাম, গতিকে তিতি বুলি যাবলৈও ভাল নালাগে। কিন্তু এই ওলালোঁ ঠাণ্ডাৰ কাৰণে এগালমান পিন্ধি লৈছোঁ, আৰু নাজানো কইনা ভাত খাবলৈ চাদৰ মেখেলাই পিন্ধিব লাগে নে বেলেগ কিবাই পিন্ধিব লাগে, কিন্তু মই সুবিধা অনুযায়ী সেনেকৈ পিন্ধি ল'লোঁ, চাদৰ মেখেলা পিন্ধা নাই। আৰু এতিয়া যাওঁ বিয়া ভাত খাবলৈ, প্ৰথম খাম মানে বিয়া ভাত, কাৰণ আঘোণত খাই থ'লেহে মই আকৌ পুহত খাব পাৰিম, আৰু মাঘততো বিয়া ভাত খাবলৈ সময় নহয়। সেয়েহে এতিয়া ওলাইছোঁ আৰু গৈ আপোনালোকক তাত দেখুৱাই আছোঁ। এনেকৈ বাৰু কোনজনী কইনাই ভাত খাবলৈ যায় ৰাইজ। তিতি বুঢ়ী আহি ওলালোহি, মই বাৰু বেছি তিতা নাই, কিন্তু ভাইটিহে তিতিলে। আৰু এইফালে এতিয়া চাহ খাব লৈছোঁ, মই ভইচ অভাৰ কৰিছোঁ, কাৰণ তেতিয়া আৰু মোৰ ভইচ দিয়া নহ'লে মানে। আৰু মাজে মাজে এনেকুৱা ভিডিঅ' পাব, কাৰণ আজিকালি মই শ্বৰ্ট ভিডিঅ' দি থাকোঁ যে, সেয়ে দীঘলকৈ বনাবলৈ পাহৰিয়ে থাকোঁ, মানে ভ্লগৰ কাৰণে শ্বুট কৰিব পাহৰিয়ে যাওঁ। এইফালে বৌ আৰু ভণ্টি দুজনীয়ে ধুনীয়াকৈ এয়া ভাতৰ যোগাৰ কৰিছে, আৰু মইতো আহি আগতীয়াকৈ বহিয়ে আছোঁ। অকণমান ভিডিঅ' কৰিও দেখুৱালোঁ, কিন্তু শ্বৰ্টকৈ লৈছিলোঁ, সেয়েহে আপোনালোকক এনেকৈহে দেখুৱাব পাৰিলোঁ। কাৰণ মই মানে ভ্লগ নবনাই মই তেনেকৈ ভ্লগ কৰিবৰ কাৰণে মানে পাহৰিয়ে যাওঁ, ডাঙৰকৈ ভিডিঅ' কৰিবৰ কাৰণে এনেকৈ শ্বৰ্টকৈ কৰি থৈ দিওঁ। আৰু এয়া এতিয়া ভাত খাই আছোঁ, ভাবিলোঁ অকণমান দেখুৱাই দিওঁ। আৰু একদম ধুনীয়া বনাইছিলে, মাটন বনাইছিলে, লগতে মাছ আছিলে, আৰু চালাড এইবিলাক আছিলে, আৰু ভাজি। মই এটা এটাকৈ কৈ নাথাকোঁ, অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আৰু ধুনীয়াকৈ খালোঁ মেলিলোঁ ৰাইজ। এতিয়া আমি এয়া পাৰ্চিৰ লগত অকণমান ধেমালি কৰিছোঁ। বুজি পাই আকৌ দেই ন, বহি উঠিল লাগে। এয়া বিয়া প্ৰেজেণ্ট পাইছোঁ দেই মই, চাই লওঁ। ইমান কষ্ট কৰি এইবিলাক কৰি নিদিয়া হ'লে হয়, লগালগ চালোৱে নহয়। ফালিয়ে দিছোঁ আৰু পেকেট, ৰ'বলৈ সময় নাই। ধুনীয়া লাগিছে একেবাৰে, ৰাইজেও চখ, মই একেবাৰে উঠিয়ে লৈছোঁ। চাপোৱা নহয় আকৌ। এয়া এইখন নবৈ নিজে হাতেৰে বোৱা, আৰু খুব ধুনীয়া লাগিছে। বিশেষকৈ ব্লু কালাৰ মই বৰ ভাল পাওঁ, নীলা মানে কি, মই অকণমান ডাৰ্ক কালাৰটো ভাল পাওঁ মানে, আৰু কালাৰটো ভাল লাগিছে। আৰু যিহেতু হাতেৰে বোৱা, ইয়াতকৈ আৰু ডাঙৰ প্ৰেজেণ্ট কি হ'ব পাৰে ন। এনেকৈ উপহাৰ পালে সঁচাকৈ ভাল লাগে, কাৰণ কেলৈ আপুনি নিজ হাতেৰে নিজে বৈছে, কিনাটোতো ঢেৰ পায় হয় নহয়, ভাল লাগিছে চাগে। পিন্ধিলে ন দেখিবই বাৰু, কাৰণ বোৱা মোৰ নাই ন এতিয়ালৈকে। ভাল লাগিছে দেই, নিজে চিলাইছে। জানেও আপুনি? ববও জানে আৰু হেৰি কৰিব জানে। বিয়া ভাত খালোঁ, আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ। এইফালে মোৰ লগত আছে আমাৰ ছোৱালী দুজনী, এই নামটো কৈ দিয়া, প্ৰাপ্তি, আৰু এইফালে আছে পালকি, নামটো ময়ে কৈ দিলোঁ। আৰু খোৱা বৌ। ধুনীয়াকৈ আমি ভাত পানী খালোঁ, খাই বৈ আজি বহুত দিনৰ মূৰত মানে ব্লগটো আৰম্ভ কৰিছোঁ যে, সেইকাৰণে কি কওঁ কি লাগিছে, বহুত দিন বনোৱা নাই মানে, ধুনীয়া লাগিছে। সেইকাৰণে আমি এতিয়া খালোঁ, মানে ভাত পানী খালোঁ, আৰু ইমান গেলা বতৰত ভাত খাবলৈ আহিলোঁ। এতিয়া 10টা বাজি গ'লগে আপোনালোকৰ প্ৰথম খাইছোঁ আজি। বিয়াৰ পিছত দেখাম, এতিয়া আনবক্সিং, তেতিয়া আনবক্সিং কৰিম আৰু আমি গৈ থাকো এতিয়া। বৰ ভাল লাগিলে দেই, ধুনীয়াকে খালো, খাই বৈ আৰু এতিয়া ধুনীয়াকে লাহেকে শুলেগে হ'ল, এতিয়া একো দিগদাৰ নাই।